নমস্কাৰ ৰাইজ, আহকচোন আজি আমি বেলেগ এটা ষ্টাইলত ভাতকেৰেলা বনাই খাওঁ। প্ৰথমতে মই এয়া ভাতকেৰেলাকেইটা ধুনীয়াকৈ ধুই লৈ এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। আৰু এই ৰেচিপিটোৰ কাৰণে মই ইউজ কৰিছোঁ বেচন। আৰু এয়া মই বেচনখিনি মেৰিনেট কৰি ল'ম। আৰু মই বেচনত দি দিছোঁ জিৰা গুড়ি আৰু জলকীয়া ইউজ নকৰোঁ বাবে মই জালুকৰ গুড়ি দি দিছোঁ। আৰু তাত দি দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু আনফালে মই এয়া ভাতকেৰেলাকেইটা কটা হৈ গ'ল। আৰু প্লেটখনত মই এনেই এবাৰ সজাই চাইছিলোঁ কেনেকুৱা লাগে। তো সেউজীয়া বস্তুটো বগাত খুব ধুনীয়া লাগে। এতিয়া মেৰিনেট কৰি থোৱা বেচনখিনিত ভাতকেৰেলাৰ পিচকেইটা ইয়াতে দি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। মানে ভাতকেৰেলা পিচকেইটাত দুয়ো পিঠিয়ে বেচনখিনি লগাই লৈছোঁ। আৰু এতিয়া এইখিনি ফ্ৰাই কৰিলে আমাৰ ভাতকেৰেলাৰ ৰেচিপিটো হৈ গ'ল। এই ৰেচিপিটো আপোনালোকে আগতে ট্ৰাই কৰিছেনে নাই এবাৰ কমেণ্ট কৰিব। আৰু যদিহে চোৱা নাই তেনেহ'লে এবাৰ চাব, খুব ভাল লাগে। আৰু আজিৰ আমাৰ দুপৰীয়া সাজত আছিল ভাতকেৰেলা ভাজি আৰু হাঁহৰ মাংস। তো আজিৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।